বৌদি কিয় কান্দিছাতে? কি কৰিব তাক কান্দিবই লাগিব। ডাঙৰীয়া দাদী কেনেকৈ মৰিলতে কিনো কম তোমাক দুখৰ কথা। তেতিয়াহ'লে নকলেও হ'ব দিয়া। কিয় নকম? আহি যা এতিয়া মনে মনে শুই থাক। চাহ নাস্তাৰ ব্যৱস্থা নাই, কোনে শুনিব তোমাৰ কথা? কোনেও মাতা নাই মোক। মই ভাবিছো চাহ মিষ্টি খাবলৈ পাম, এতিয়ালৈকে দেখোন এগিলাচ পানীও পুচি চোৱা নাই। পুহুন যে ফিচাৰী ঘৰত আহিছো। নাই খাই আহিছো খাবলৈ পাম বুলি। ভাই খং নকৰিব, দাদী কেনেকৈ মৰিল নকলি যে? যোৱা ৰাতি দাদীক কিপৰে কামুৰিছিল, সেইকাৰণে তাই মৰিল। কি যে দুখৰ কপাল। হয় নেকি? তাই মিছা কথা কৈছে। তুমি ইয়াৰ পৰা গুচি যোৱা, নহলে তোমাৰ মূৰ ছিঙিম। ফুলা ভাই কন্ট্ৰল। তুমি কি কৰিলা ও দাদী? ঐ গেন্দা, তুমি তাই কিয় কান্দিছা? দাদী তুমি কি কৰিলা দাদী? মনে মনে থাকা। তোমাৰ ইমান কি দুখ লাগিছে ইমান যে কান্দিছা? মোৰ পৰা দাদীয়ে ৫,০০০ টকা লৈছিল, এতিয়া মোক পইচাটো কোনে দিব? কোনেও নিদিলে মই দিম, তুমি চিন্তা কৰিব নালাগে। মিছা কথা, এতিয়ালৈকে একাপ চাহে খুই পোৱা নাই, ৫,০০০ টকা দিব। তুমি ইয়াৰ পৰা আঁতৰি যোৱা, নহলে মোৰ হাতত আজি তুমি মাৰা যাবা। ফুলা ভাই কন্ট্ৰল। তুমিও বেছি কন্ট্ৰল কৰি নাথাকিবা, নহলে তোমাকো ধৰি পিটিম। তোমাৰ কিনো হৈছে? বাৰে বাৰে কান্দি আছা। নিজৰ মৰিব লগা মৰি গল, এতিয়া কান্দি কি লাভ? মই তাইৰ কাৰণে কান্দা নাই, মই এতিয়া কি হ'ব সেইটোহে মই ভাবিছো। বৌদি মই আছো নহয়, তুমি কিয় চিন্তা কৰিছা? মই এতিয়া জীয়াই আছো, তুমি চিন্তা কৰিব নালাগে। এতিয়া তোমালোক যোৱা, আৰু তোমাৰ ইয়াত কোনো কাম নাই। ইয়াত কি কোনো চাহ ব্যৱস্থা নাই নেকি? এতিয়ালৈকে একাপ চাহ পোৱা নাই, আহিয়ে নাপায় নেকি? তোমাক চাহ খুৱাই আছো। ইয়াৰ পৰা পলোৱাটোহে ভাল হ'ব যেন লাগিছে। পলাও। ফুলা ভাই মই আহো। তুমি চাহ নোখোৱা নেকি? চাহ মই নেখাও, মই হলে আহো। ফুলা ভাই মোৰ পইচাটো কেতিয়াবা সময় পালে দিবা দেই, মই এতিয়া আহো। নহয় তুমি এতিয়া লৈ যোৱা। এতিয়া নেলাগে, মোৰ ঘৰত কাম আছে, মই আহো, পিছত দিবা।